আমাৰ যে ভূমি লাগিব, আমি কেতিয়াও এৰি নিদিওঁ। এই ভূমি জন্মবাসীৰ পৰা আছো, আমাক লাগিব। কোনো দালাল ইয়াত সোমালেও নহব, কেতিয়াও নচলিব। আমাক ভূমি লাগিবই, লাগিবই, লাগিবই। তেজ দিম, তেওঁ জিকি যাম। মাটি নেৰুৱে। কোনো দালাল নহব ইয়াত। দালাল আহিলে আমি শেষ কৰি দিম। আজি যিটো ইয়াত সভাখন বহিছে, উপজ্যেষ্ঠসকলে যিবিলাক বক্তব্য দিছে, সেইটোক আমাৰ মানে কোনো মান্তি নহয়। তেখেতে যি মন্ত্ৰী পীযুষ ডাঙৰীয়া মন্ত্ৰী যিটো কৈছে, তেওঁ মানে লিখিতভাৱে আমাক দিয়া নাই। লিখিতভাৱে আমাক কোনো পথ্যই দিয়া নাই। আমি যিটো লিখিতভাৱে আমি যেতিয়া পাম, তেতিয়াহে আমি সফল বুলি ভাবিম। এইটো আমাৰ টাউনশ্বিপটো আমাক নালাগে, আমাৰ নিজৰ মাটিভূমি আমাক লাগিবই। আমি ইয়াতে বনবাস আছো আৰু বনবাস কৰি থাকিমেই। যোৱাকালি যিটো ঘটনা ঘটি গৈছে, তাৰ বাবে আমি বহুত দুখ লাগিছে। তেওঁলোকে সেইটো কৰিব নালাগিছিলে। যিটো আমি শুনা পাইছো যে তেওঁলোকে 3 লাখ টকা আনি বুলি বিজেপি লিডাৰ কেইটাই ইয়াত মানে যোগাযোগ কৰি সহযোগ কৰিছে। সেইবাবে আমাৰ মহিলাবিলাকে ওলাই আহি তেওঁলোকক হাতে পাতে পাইছে, দমন কৰিবলৈ আগবাঢ়ি আছে। সেইখিনি কৰাৰ কাৰণে আমাৰ বহুত দুখ লাগিছে। আমাৰ লগতে থাকে, আমাৰ লগতে সহযোগ কৰে, আৰু তেওঁলোকে আমাৰ লগতে অন্যায় কৰিবলৈ চেষ্টা কৰি আছে। ইয়াত দালাল নচলিব।